নমস্কাৰ, মই ধৰিত্ৰীজ কালেকশ্যনৰ সকলোলৈ স্বাগতম জনাইছোঁ। আজি দেখুৱাবলৈ ওলাইছোঁ ঘৰত বোৱা কেইযোৰমান জোৰা, ঘৰত বোৱা পকোৱা সূতাৰ জোৰা। প্ৰথমতে হৈছে এখন চাদৰ, এইখন চাদৰ এইটো জোৰা হয়। চাদৰখন এইখন এনেকৈ পাৰি দিয়া থাকিব, আঁচলটো এনেকুৱা থাকিব। পকোৱাত পকোৱা বোৱা হয়। মেখেলাখন হ'ল এইখন। মন্দিৰত যাবলৈ বা কিবা সকাম চকামত যাবলৈকে ভাল হ'ব। আহল বহল হ'ব আৰু ব্লাউজ পিচ নাথাকিব। চাদৰ আৰু মেখেলা, ব্লাউজ পিচ নাই, চাইড পটি নাই, পাৰি দিয়া থাকিব এনেধৰণে। ইয়াৰ প্ৰাইচ হ'ব অনলি 980। স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। প্ৰাইচ হ'ব অনলি 980। ঘৰত বোৱা জোৰা, পিয়ৰ পকোৱা সূতাৰ হয়, পকোৱাত পকোৱা বোৱা। প্ৰাইচ হ'ব 980। স্ক্ৰীনশ্বট ল'ব। মেখেলাখন চাদৰখন হ'ব এইখন, খুবেই ধুনীয়া। গৰমত পিন্ধিবলৈতো আৰু বেছি ধুনীয়া হয়। প্ৰাইচ হ'ব 980। শ্বিপিং ইনক্লুড কৰা আছে, শ্বিপিং নালাগে, শ্বিপিং দিয়া আছে। নেক্সট দেখাইছোঁ আৰু এযোৰ। এইখন হ'ব চাদৰখন। আঁচলটো এনেধৰণে থাকিব, ছাইডত পাৰি লগোৱা থাকিব আৰু মাজত এনেধৰণে ঘাইকৈ গাড়ি দিয়া থাকিব। এইখন হ'ল চাদৰখন, পকোৱাত পকোৱা বোৱা হয়। মেখেলাখন হ'ব এইখন, এনেধৰণে থাকিব ফুল, ব্লাউজ পিচ নাথাকে। মেখেলা আৰু চাদৰ, চাদৰখন হ'ল এইখন। প্ৰাইচ হ'ল 980। শ্বিপিং লগোৱা আছে, শ্বিপিং এক্সট্ৰাকৈ দিব নালাগে। প্ৰাইচ হ'ল 980। আৰু অসমৰ বাহিৰত হ'লে শ্বিপিং এক্সট্ৰা লাগিব, অসমৰ ভিতৰত হ'লে শ্বিপিং নালাগে। এইখন হ'ল চাদৰ, মেখেলা। স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছআপ কৰিব। নেক্সট হ'ল এযোৰ ব্লু কালাৰত হ'ব। ব্লাউজ পিচ থাকিব। চাইড পটি হ'ব এনেকুৱা। মেখেলাখন হ'ব এইখন, মেখেলা ওপৰলৈকে থাকিব ফুল। মেখেলাখন হ'ব এইখন, এইখন হৈছে পাট বোৱা। এইখন পাট বোৱা থাকিব। চাদৰখন হ'ব এইখন, চাদৰ আৰু মাজত বুটা থাকিব এনেধৰণে। চাদৰৰ আঁচলটো হ'ব এইটো আৰু চাইড পটি থাকিব। প্ৰাইচ হ'ব 1050। 1050 টকাত ল'ব পাৰিব এইটো জোৰা। স্ক্ৰীনশ্বট ল'ব
আৰু মোক হোৱাটছআপ কৰিব। 1050 টকাত শ্বিপিং এক্সট্ৰাকৈ দিব নালাগে। শ্বিপিং ইনক্লুড হৈ আছে অসমৰ ভিতৰত, আৰু অসমৰ বাহিৰত হ'লে এক্সট্ৰা শ্বিপিং দিব লাগিব। ঘৰত বোৱা হয়, মাটিশালত বোৱা যোৰা। আৰু এযোৰ দেখাইছোঁ। এইটো কাপোৰত মই পিন্ধি আছোঁ এইযোৰ। নেক্সট দেখাইছোঁ এযোৰ আৰু স্কাই ব্লু কালাৰত। এইটো গুঠা থাকিব, অলৰেডি ৰেডি হৈ আছে আঁচল। এইটো হ'ব আঁচলটো, মাজত এনেধৰণে থাকিব লাইন লাইন। চাদৰ হয় এইখন, চাদৰখনত এনেকৈ ধৰণে লাইন লাইন থাকিব মাজত। এইটো হ'ব আঁচল, গুঠা থাকিব চাদৰ। এইটো ঘৰত বোৱা হয়। মেখেলাখন হ'ব এইখন মেখেলা। এনেদৰে দুটা লাইন থাকিব। সাইড পটি থাকিব, লগতে ব্লাউজ পিচ থাকিব। সাইড পটি, ব্লাউজ পিচটো ডাঙৰ হয়। ব্লাউজ পিচ এইটো জোৰা ল'ব পাৰিব 1050ত। নেক্সট দেখুৱাবলৈ ওলাইছোঁ এখন চাদৰ, ছিংগল চাদৰ হয়। এনেধৰণৰ ছিংগল চাদৰ, চিম্পল হয়। বগাত ৰঙা মৰা হৈছে। এনেকুৱা হ'ব আঁচলটো। প্ৰাইচ হ'ব 350 আৰু শ্বিপিং এক্সট্ৰা। আপোনালোকে যদি মেখেলা চাদৰৰ লগত একেলগে ল'ব বিচাৰে তেতিয়া শ্বিপিং এক্সট্ৰা দিব নালাগে, সেইটো শ্বিপিঙতে একেলগে গুচি যাব। ইয়াৰ প্ৰাইচ হ'ব 350। ল'ব বিচাৰে স্ক্ৰীনশ্বট ল'ব। আহল বহল হয়, ডাঙৰ হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, নমস্কাৰ।